তোৰ চাকিলিয়া আজি পা তোৰ এটা কোনো নাই তই দে যা এতিয়া তই দে তাই ওচৰত যাব পাৰ বিন্দাছ ঐ কাবেৰী সৌজন গায়ক অৰ্ণৱ শইকীয়া নহয়নে? অন্তৰা তোৰ সপোনৰ ৰাজকোৰক দেখি সপোন যেন লাগিছে যা আকৌ চান্সটো লৈ ল তহঁত যে বৰ দুষ্ট লাজ কৰিব নালাগে তোমালোক এজনী অন্তৰা আপোনাৰ গান খুব ভাল পায় তোমালোকে মানে মোৰ গান ভাল নোপোৱা পাওঁ এই মানে অলপ বেছিয়ে ভাল পায় এতিয়া পিছে কিয় আহিলা আপোনাৰ লগত চেলফি এখন উঠিব পাৰিম নেকি বাৰু? পাৰিবা আহা আহা হ'ব দে তয়ে উঠি থাক ভালকে উঠিবি আকৌ আহিছোঁ ঠিক আছে খোজতে খোজ দি হাততে হাত ধৰি নাযাবা শুন তুমি আধাতে মোক এৰি হাই অন্তৰা বিদ্যুৎ দা ক'ৰ পৰা আহিলা? আমাৰনো কি আৰু এনেই এপাক ওলাই গৈছিলোঁ মই তোমালোকৰ ঘৰৰ ফালে যাওঁ উঠা নালাগে হ'ব মই পাৰিম ৰ'বাচোন মই কোৱা কথাটো কি ভাবিলা একো উত্তৰ নিদিলা যে মই ভবাই নাই স্বৰ্ণৱ দা দেখোন আহা আহা আচ্ছা অন্তৰা আছেনে আছে আহা মানে মা দেউতাহে ঘৰত নাই মন্দিৰলৈ গৈছে হয় নেকি তুমি মানে নগ'লা মোৰ মানে অকণমান অসুবিধা যে অসুবিধা মানে বা ঘৰতে আছে যে অ' বা কোন আহিছে চাহিচোন আহা আহা বহিবা আহা অ' বা চাহিচোন কোন আহিছে অৰ্ণৱ দা আপোনাক কিন্তু মই বেয়া পাইছোঁ কিয় আপুনি যে মোক গান শিকাম বুলি কৈ গানেই নিশিকোৱা অকল বাহে শিকোৱা হ'ব শিকাম পিছে তুমি কি গান গাবা জানা মই বিয়ানাম ভাল গাওঁ অকণমান গাই দিম ঠিক শুনিবাচোন আছে দেই ঠিক আছে গোৱা পান খালে পুৰিব চূণ খালে ঢাকিব আমাৰ বাইদেউক নিবলৈ হেলিকপ্টাৰ লাগিব ৰূপ তুমি ভিতৰলৈ যোৱাচোন দাদাক আমনি নকৰিবা লোৱা
এই মোলানী মন্ত্ৰশক্তি কেতিয়াও বিফলে নাযায় বোপাই। পাই তেনেহ'লে তই সোনকালে কিবা এটা কৰ, মই তাইক কিন্তু পাবই লাগিব। পাবি পাবি বোপাই, মই তোৰ কামফেৰা কৰি দিম, কিন্তু পাই তই টকাৰ কথা চিন্তা নকৰিবি, তই খালি মোৰ কামটো কৰি দে। এইখন ল বোপাই, কিবা এটা বুদ্ধি কৰি খুৱাই দিবি তাইক। কিন্তু এইখন মই দিলে জানো খাব? কেনেকৈ খোৱাবি সেইটো তোৰ কথা। আহিছোঁ বাই। কি কৰি আছ? ঐ বুদ্ধি ৰচোন ৰ। ক'ৰ পৰা আহিলিগে? ক আছো না, বহি লওঁগা। বহি লওঁ মানে সেই আহ। টেনশ্যন নল'বি, কি কৰিলে পাৰিবি নহয়? মোৰ মা দেউতাই মোৰ নামে নে বুদ্ধিৰাম ৰখা নাই, মোৰ বুদ্ধি সতুলনীয়। তই চা, কাইলৈৰ পৰা তই আগে আগে আৰু তাই তোৰ পিছে পিছে। কিন্তু এই কিন্তু তই চিন্তা কৰিব নালাগে, সন্ধিয়া আহিবি, হাফ টানি থ'ম। আৰে তই তাকে কোৱা নাই কিয়? এতিয়া তই চা, তোৰ কাম এই চুটকিত হৈ যাব। এতিয়া মই যাওঁ বাৰু, সন্ধিয়া নাপাহৰিবি। বোলো সন্ধিয়া লগ পাম, বাই বাই। তুমি আজি হঠাতে মাতিলা যে, কাৰণটো কি? আজি মানে গান এটা ৰিলিজ কৰিম, ভাবিলোঁ তোমাৰ হাতে আপলোড কৰোঁ। হয় নেকি? ঠিক আছে দিয়া তুমি। এটা কাম কৰোঁ, প্ৰথমতে এই মন্দিৰতে সেৱা এটা কৰি লওঁ, নে কি কোৱা? ব'লা। হেল্ল', মই গৈ আছোঁ। ঠিক আছে। ক'ত যাওঁ? দোকানৰ পৰা আহোঁগৈ অলপ। দোকানৰ পৰা? কিয়? মানে লিপষ্টিক এটা আনোগৈ। লিপষ্টিক? কোনে ঘঁহে? মই ঘঁহিম আকৌ। তই ঘঁহিবি? সেইকাৰণে গোটেইজনীয়াকে ধুনীয়া হৈ পৰিছ। নকবি পাই, থ মুখ লাগি যাব। এই ৰবিচোন, এই অন্তৰা ঘৰত আছে নাই? নাই। নাই মানে ক'লৈ গ'ল? ইমাননো কিয় লাগে উৰহি গছৰ উৰ? নহয়, এই তাইলৈ মানে মই তামোল এখন আনিছোঁ। তামোল? এয়া তই কি কৰিলি? সৰ্বনাশ। এতিয়া যদি এডালে মোৰ পিছ লয়। শুনাচোন, মোলৈ ফোন এটা আহিছে, ৰ'বাচোন দেই। হেল্ল', ক'ত আছা তুমি? মই ঘৰতে আছিলোঁ বৌ। ৰাতিপুৱাৰ পৰা তোমাক ইমান ফোন কৰি আছোঁ, তুমি ইমান বিজি। নহয় মানে বৌ, মই অৰ্ণৱৰ লগত কথা এটা পাতি আছিলোঁ। হ'ব বাৰু, তুমি ফ্ৰী আছা যদি আহিবাচোন এপাক। ঠিক আছে বৌ, মই গৈ আছোঁ ৰ'ব। অন্তৰা, বাকী আজিকালি তুমি বহুত বিজি যেন পাওঁ। নহয় মানে উৰ্বি বৌ। নহয় মানে নহয়, মই সকলো গম পাওঁ। তুমি অৰ্ণৱৰ লগত বহুত বেছিকৈয়ে কথা পাতা। চাবা, এইবোৰ ল'ৰা পাল্লাত বেছিকৈ নপৰিবা। কি ঠিক, গান গোৱা ল'ৰা কাইলৈ তোমাকেই যদি বেলেগৰ কাষ চাপে। বৌ,
সি তেনেকুৱা ল'ৰা নহয়। গম পাইছোঁ সকলো ল'ৰা একে নহয়, কিন্তু কথাখিনি মই তোমাক নিজৰ বৌ হিচাপে নিজৰ ভালৰ কাৰণেহে কৈছোঁ। আমাৰ গাঁৱৰ বিকাশকটো তুমি ভালকৈয়ে চিনি পোৱা, সিওতো এইটো লাইনৰে হয়। সিওতো এজনী বিয়া পতাৰ পিছত এতিয়া তাইক এৰি আকৌ এজনী বিয়া পাতিছে। বৌ, মই জনাত সি তেনেকুৱা কাম নকৰে, কিন্তু কি ঠিক আজিকালিৰ ল'ৰাহে, কাক বিশ্বাস কৰিবা। হ'ব দিয়া, এইবোৰ বাদ দিয়া। বাকী তুমি যদি ফ্ৰী আছা কাইলৈ ওলাবা, আমাৰ মাৰ ঘৰৰ পৰা আহিমগৈ। হ'ব দিয়া, ঠিক আছে। ল মালপেক খা, পানীটো অলপ কমকৈ দিছোঁ, মনৰ দুখ কমিব, মাৰি দে। আৰু মই এবাৰ যি প্লেনিং কৰি আছোঁ নহয়, সকলো সমস্যাৰ সমাধান হৈ যাব। কি প্লেনিং? মাষ্টাৰ প্লেন না যি কৰ সোনকালে কৰ। হৈ যাব, চিন্তা নকৰিবি, মালৰ শপত। এতিয়া মই তোলত তেতিয়াই মাল খাম, এই সুদা গিলাচৰ শপত। কটক কটক। অন্তৰা, তই আজিকালি মনটো মাৰি থাক, কি হৈছে কচোন? নাই অ' কাবেৰী, একো হোৱা নাই। তই সঁচা কথা কচোন, অৰ্ণৱৰ লগত কিবা লাগিছ ন? নহয় অ' কাবেৰী, কথাবোৰ তই খোলা খুলি কচোন, কি হৈছে? মই অৰ্ণৱৰ পৰা আঁতৰি থাকিব বিচাৰিছোঁ কাবেৰী। কিয়? চা কাবেৰী, সি গান গায় আৰু সিটো মোৰ দৰে বহুত ছোৱালী লগ পায়। যদি কেতিয়াবা মোৰ পৰা সি আঁতৰি যায়। অন্তৰা, তই এইবোৰ কথা কিয় এনেকৈ ভাবি নিজকে কষ্ট দি আছ? আৰু মই জনাততো সি এনেকুৱা ল'ৰা নহয়। ময়ো জানো সি এনেকুৱা নকৰে, কিন্তু কিন্তু কি? আমাৰ গাঁৱৰ বিকাশৰ দৰে সিও যদি মোৰ লগত এনেকুৱা কৰে। চা অন্তৰা, চব ল'ৰা একে নহয়। বাকী তই যেনেকৈ যি কৰিলে ভাল দেখ, মইতো অৰ্ণৱক বেয়া দেখা নাই। এই ৰখা 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 ৰখা, কেলা ৰোমাঞ্চ বে, ৰোমাঞ্চ। হেই উঠ, গান গোৱা মানুহ গান গা, এনেকে লোকৰ গান আহি পেলাই লিলিমাই কৰি নুফুৰিবি। মই অন্তৰাক ভাল পাওঁ, তাতে আপোনাৰ কি হ'ল? কেলা ৰমিয়া গোটেইটো দিওঁহে নেকি কেলা লিলিমাই। শুন অন্তৰা, মোৰ কোনোবাই চকু দিব, চকু উলিয়াই পেলাই দিম। ঐ বল। ৰ'বচোন ৰ'ব, কি কৰিবহে আপুনি? কি কয় তোৰ গান গোৱা বন্ধ কৰি দিম। কেনেকৈ কৰিব আপুনি? ডিঙি কাটি দিম চাল্লা। ঐ বহ। আজি পা তোৰ চাকিলি, আজি পা তোৰ এটা কোনো নাই, তই এতিয়া যা। এতিয়া তই এতিয়া তাইৰ ওচৰত যাব পাৰ, বিন্দাছ।
ঐ বন্ধু বল বল মই আছো নে তোৰ লগত জান দি দিম ৰে এইবাৰ তোৰ গান হিট আৰু চাই থাক তোৰ গান এইবাৰ আধা লিখা হৈ নাথাকে মই আছো তোৰ লগত মা তই চিন্তা কৰি নাথাকিবি এইবাৰ ভাল কিবা এটা ভাবি এটা ভাল ষ্টুডিঅ'ত গানটো ৰেকৰ্ডিং কৰিমেই আৰু মা ভগৱানে আমাক জুখি চাইছে হ'ব দে তই এবাৰ ভালকৈ কৰিবি মাও মোৰ জীৱনৰ এই গানটো আগৰ দৰে আধৰুৱা হৈ থাকিব নেকি বাৰু সেইবোৰ কথা চিন্তা কৰি নাথাকিবি এইবাৰ তোৰ কিবা এটা ভাল হ'ব যা আচ্ছা বন্ধু মই এটা গান লিখিছোঁ খুব সুন্দৰ গান আৰু এই গানটো এটা ভাল ষ্টুডিঅ'ত ৰেকৰ্ডিং হয় নেকি গাচোন গা অলপ শুনা 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 আৰে ভাই তই বাঁহীটোতো ধৰ অলপ গা স্কেলটো গম পাব লাগিব ন হয় নেকি ঠিক আছে মনে সজা সপোন ভাঙি যায় জ্বলি থকা জোনটিও দাৰত লুকাই নিজৰ বুলিবলে আজি তুমি উঠাচোন উঠা মোক মাতাচোন চোৱাচোন চোৱা অন্তৰা আহিছোঁ এবাৰ মাতা না খুটিছিলে হঠাতে খুজি দুখুজি জীৱনৰ খোজ তোমাৰ বাবেই হয় হঠাতে থমকি হেৰয় এতিয়ানো বাকী আছে কি সুখবোৰ হ'ল মৰি খালি চকুলোৰে ভাহি গ'ল সুখৰ পৃথিৱী অচিনাকি এজাক ধুমুহাই মনে সজা সপোন ভাঙি যায় জ্বলি থকা জোনটিও দাৰত লুকাই আধা ভগা জোন আধা লিখা গান আধৰুৱা মই বিষাদো মোৰে